এডমিশ্যন প্ৰচেছ সেইকাৰণে মাতা হৈছে আপোনাৰ যিটো এডমিশ্যন হৈ গ'ল মানে এইটো যিটো ভাইৰেল হৈ আছে ন ইয়াৰ কাৰণে মাতা হৈছে আগতে আপোনালোকক জানিব লাগিব এডমিশ্যন ক্ৰাইটেৰিয়া কেনেকুৱা এভৰিথিং ফৰ্ম ফিল আপৰ পৰা আৰম্ভ কৰি গোটেই বস্তুটো ইউনিভাৰ্চিটিয়ে কৰে ৰেজাল্ট দিয়া মেৰিট লিষ্ট ওলোৱা তাৰপিছত আমাক যিমান প্ৰিন্সিপাল যিমান বি এড কলেজ আণ্ডাৰ বি ইউ বড়োলেণ্ড ইউনিভাৰ্চিটি আছে মাতা হয় আমি কাউন্সিলিঙতে যাওঁ জেনেৰেলি কাউন্সিলিং এইটো আপোনাৰ নৱেম্বৰতে হৈছিলে নৱেম্বৰ 21 কাউন্সিলিং হৈছিল তাৰপিছত আমাৰ কিছু চিট থাকি গৈছিলে ইয়াৰ এগেইনষ্টত মানে প্ৰচেছ হোৱাৰ কথাটো আছিলে এই প্ৰচেছ গৈ এই লাষ্ট শনিবাৰত কমপ্লিট হ'ল গোটেই প্ৰচেছ ইউনিভাৰ্চিটিতে হয় ইউনিভাৰ্চিটি আমাক 11 তাৰিখৰ ডেট দিছিলে আমি তাতে গ'লোঁ তাতে এডমিশ্যনবিলাক হৈ গ'ল কিন্তু এইটোত যে কেনেকৈ ভাইৰেল হ'ল আমি ক'ব নোৱাৰিম যিটো ভাইৰেল হৈ আছে মই ক'ব নোৱাৰিম কেনেকুৱা হ'ল ক'ৰ হ'ল সেইটো মই ক'ব নোৱাৰিম সেইটোৱে নাই নাই এনে কোনো লেটাৰ নাই ইয়াতে লেটাৰ কিয় আহিব গোটেই বস্তু যদি ইউনিভাৰ্চিটিতে হয় এই মানে লেটাৰ আহিলে মই ক'ব পাৰিম এনেকুৱা এইটো মই কেনেকৈ ক'ম এইটো মই ক'ব নোৱাৰিম কেনেকৈ আহিছে কেনেকৈ ভাইৰেল এইটো মই কেনেকৈ ক'ম আমাৰ ডিউটিখিনি হ'ল ইউনিভাৰ্চিটি মাতিব একটা ডেট দিব আমি ইউনিভাৰ্চিটিতে যাওঁ গোটেই ক্ৰাইটেৰিয়া গোটেই প্ৰচিডিঅ'ৰ এডমিশ্যন প্ৰচিডিঅ'ৰ তাতেই হয় আমাৰ কলেজত একো প্ৰচিডিঅ'ৰ নহয় এভৰিথিং ডান বাই দ্য ইউনিভাৰ্চিটি তাতে চেয়াৰমেন চিলেকশ্যন হয় প্ৰফেচাৰবিলাক থাকে চব চেকিং হয় মাৰ্কশ্বিট চব তাতেই হয় গোটেইখিনি নহয় আগতে আহি গ'ল আমাৰ থানাৰ পৰা মানুহ আহি গৈছে যিটো আমি তেওঁক কৈছোঁ আমি আপোনাক সেইটোৱে কৈ আছোঁ কথাটো তেওঁ আহি গ'ল তেখেতে মই যিটো কথা তেওঁক কৈছোঁ এই কথাটো মই আপোনালোকক কৈ আছোঁ না অহা নালাগে ৰাইজৰ মাজত চৰ্চা হৈছে মই কেনেকৈ ক'ম না ভাইৰেল হৈ আছে ছ'চিয়েল মিডিয়া এইটো মই কেনেকৈ ক'ম আপোনাক মই বাৰে বাৰে এটা কথা ক'ম ইউনিভাৰ্চিটি যদি কৰি আছে আমাক মাতা হয় ইউনিভাৰ্চিটিত আমি তাতে প্ৰেজেণ্ট থাকোঁ আৰু এডমিশ্যন ক্ৰাইটেৰিয়া কমপ্লিট আপোনাৰ 12 তাৰিখত হৈ গ'ল এইটোৱে ঘটনা দিছ 12 আমাৰ চিট ভেকেণ্ট আছিলে ইয়াৰ এগেইনষ্টতে মাতিছিলে প্ৰচেছখিনি অলপ লেট হ'ল কিন্তু এই পিৰিয়ডত আমাক ইউনিভাৰ্চিটি নিদিলে আমি দিব নোৱাৰিম ইউনিভাৰ্চিটি দিবই লাগিব